শ্ৰদ্ধেয় সুধীবৃন্দ, অসমবাসীৰ বাবে অতিকৈ গৌৰৱৰ কথা 2022 বৰ্ষত গুজৰাটত অনুষ্ঠিত 36 সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত অসমৰ 28 গৰাকীকৈ ক্ৰীড়াবিদে মেডেল লাভ কৰিবলৈ সক্ষম হৈছে। অসম চৰকাৰে সেইসকলৰ 9 গৰাকীক নিযুক্তি প্ৰদানেৰে পুৰস্কৃত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়া তেখেতসকলক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ লোৱা হৈছে। মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱক এই কাৰ্য সম্পন্ন কৰিবলৈ অনুৰোধ জনাইছো। প্ৰথমে ৰঞ্জনা দৈমাৰীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। তেওঁ ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ 2022ত ৱুশ্বুত ৰূপৰ পদক লাভ কৰিছে। ধন্যবাদ। এইবাৰ অনন্য শইকীয়াক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। তেওঁ ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ 2022ত লন বলত ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে। ধন্যবাদ। এইবাৰ দীপাংকৰ শৰ্মাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। তেওঁ ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ 2022ত লন বলত ব্ৰঞ্জৰ পদক লাভ কৰে। ধন্যবাদ। এইবাৰ অদিমিতা কাকতিক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। তেওঁ ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ 2022ত ৰূপৰ পদক লাভ কৰে। ধন্যবাদ। এইবাৰ বংগীতা হাজৰিকাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। তেওঁ ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ 2022ত লন বলত ৰূপ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে। ধন্যবাদ। এইবাৰ আনন্দ কুমাৰ নাৰ্জাৰীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। তেখেতে ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ 2022ত লন বলত সোণৰ আৰু ব্ৰঞ্জৰ পদক লাভ কৰে। ধন্যবাদ। এইবাৰ অংকুশিতা বড়োৰ হৈ তেখেতৰ মাতৃ শ্ৰীযুতা জ্যোতি বৰাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। অংকুশিতা বড়োই ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ 2022ত বক্সিঙত ৰূপৰ পদক লাভ কৰে। ধন্যবাদ। এইবাৰ চান্মা ব্ৰহ্মৰ হৈ তেখেতৰ পিতৃ শ্ৰীযুত ৰাকেশ ব্ৰহ্মক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। চান্মা ব্ৰহ্মই ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ 2022ত ৱুশ্বুত ৰূপৰ পদক লাভ কৰে। ধন্যবাদ। এইবাৰ বিক্ৰম চানমাইৰ হৈ তেখেতৰ পিতৃ শ্ৰীযুত শান্তনু চাংমাইক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো। তেওঁ ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহ 2022ত সাঁতোৰত দুটাকে ৰূপৰ পদক লাভ কৰে। ধন্যবাদ। নিযুক্তি পত্ৰ প্ৰদান পৰ্ব ইমানতে অন্ত পৰিল। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছো আৰু পুনৰ আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছো। শ্ৰদ্ধেয় সুধীবৃন্দ, এইবাৰ আহিছো অসমৰ দুঃসাহসিক ক্ৰীড়া জগতলৈ। যোৱা 25 মে 2023ত প্ৰথমবাৰলৈ দুগৰাকী অসম সন্তানে বিশ্বৰ তৃতীয় সৰ্বোচ্চ শৃংগ মাউণ্ট কাঞ্চনজংঘাৰ শিখৰত আৰোহণ কৰে। তেওঁলোক হৈছে ভাস্কৰ বৰুৱা আৰু জয়ন্ত নাথ, দুয়ো অসম পৰ্বতাৰোহণ সন্থাৰ
মাউণ্ট কাঞ্চনজংঘা অভিযান 2023 সদস্য এই অভিযানৰ নেতৃত্ব বহন কৰে অসমৰ অভিজ্ঞ পৰ্বতাৰোহণকাৰী মানস বৰুৱাই তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক অভিজ্ঞ পৰ্বতাৰোহণকাৰী ডক্টৰ জগদীশ বসুমতাৰীয়ে উপদলপতি আৰু চিকিৎসা বিষয়াৰ দায়িত্ব বহন কৰে 7জনীয়া দলটিৰ আন সদস্যসকল হৈছে উপেন চক্ৰৱৰ্তী কৌশিক দাস আৰু শেখৰ বৰদলৈ এতিয়া কাঞ্চনজংঘা অভিযানৰ কৃতি দলটিৰ প্ৰশস্তি পত্ৰ পাঠ কৰিবলৈ লৈছো মহাশয় অসম পৰ্বতাৰোহণ সন্থাৰ উদ্যোগত বিশ্বৰ তৃতীয় উচ্চ শৃংগ মাউণ্ট কাঞ্চনজংঘা জয়ৰ বাবে হাতত লোৱা অভিযানটো সফলভাৱে সমাপ্ত কৰাৰ বাবে অসম চৰকাৰৰ হৈ আপোনাক অভিনন্দন জনাইছো শৃংগ আৰোহণেৰে আপুনি অসম মাতৃক ধন্য কৰাৰ লগতে লিখিলে অধ্যৱসায় আৰু একগ্ৰতাৰে আজৰি অনা সফলতাৰ নতুন অধ্যায় মহামহিম ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে চলিত বৰ্ষৰ 7 এপ্ৰিলত ফ্ল্যাগ অফ কৰা অভিযানৰ দলটোৰ সদস্য হিচাপে আপুনি লাভ কৰা খিতাপে দেশবাসীকো অনুপ্ৰাণিত কৰিছে নতুন প্ৰজন্মৰ বাবে আপুনি হৈ ৰব প্ৰেৰণা আৰু সাহসৰ অমুখ উৎস 2023 চনৰ 25 মেত যেতিয়া আপোনাৰ লগতে দলটোৱে শৃংগ আৰোহণ কৰাৰ খবৰ পাইছিলো সেই মুহূৰ্তত এনে লাগিছিল যেন অসমীয়াই কৰিব নোৱাৰা কাম একোৱেই নাই ৰাজ্যবাসীক আনন্দৰ মুহূৰ্তৰ সাক্ষী কৰি সেই দিনটোতে এই অভিযানটোৰ অন্যতম সদস্য হিচাপে আপুনি প্ৰতিকূল পৰিস্থিতিকো নেওচি ওৰে নিশা কষ্ট কৰি নিজৰ প্ৰতিভাৰে কাঞ্চনজংঘাৰ শিখৰত আৰোহণ কৰি অসমীয়াৰ মান পুনৰ এবাৰ উচ্চ কৰিলে তাৰ বাবে আপোনাৰ ওচৰত আমি কৃতজ্ঞ অসমৰ লগতে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত দুঃসাহসিক ক্ৰীড়াৰ উত্তৰণৰ বাবে অসম পৰ্বতাৰোহণ সন্থাই জন্মলগ্নৰ পৰাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে আপোনাৰ এই সফলতাত সন্থাৰ ভূমিকাও অনস্বীকাৰ্য আশা কৰো ভৱিষ্যতৰ দিনতো আপুনি দুঃসাহসিক ক্ৰীড়াৰ ক্ষেত্ৰখনত ভাল কাম কৰি নিজৰ গৰিমা অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হ'ব আৰু একগ্ৰতা সাধনা আৰু পৰিশ্ৰমেৰে নতুন প্ৰজন্মক বাট দেখুৱাবলৈ সক্ষম হ'ব আপোনাৰ সুস্থ জীৱন আৰু দীৰ্ঘায়ু কামনা কৰিলো আন্তৰিকতাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী অসম তাৰিখ 11 জুন 2023 এতিয়া মাউণ্ট কাঞ্চনজংঘা অভিযান 2023ৰ কৃতি দলটিক সম্বৰ্ধনা জনাবলৈ লোৱা হৈছে মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক এই কাৰ্য সম্পন্ন কৰিবলৈ অনুৰোধ জনাইছো প্ৰথমে কৃতি আৰোহণকাৰী দুগৰাকীক সম্বৰ্ধনা জনাবলৈ লোৱা হৈছে মই কাঞ্চনজংঘা শিখৰ বিজয়ী অভিযাত্ৰী ভাস্কৰ বৰুৱাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো ধন্যবাদ এইবাৰ আনগৰাকী কাঞ্চনজংঘা শিখৰ বিজয়ী জয়ন্ত নাথক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো এই মঞ্চত আনগৰাকী কাঞ্চনজংঘা শিখৰ বিজয়ী জয়ন্ত নাথ ধন্যবাদ এইবাৰ মাউণ্ট কাঞ্চনজংঘা অভিযান 2023ৰ দলপতি মানস বৰুৱাক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো এই মঞ্চত মানস বৰুৱা
ধন্যবাদ। এইবাৰ অভিযানৰ উপদলপতি আৰু চিকিৎসা বিষয়া ডক্টৰ জগদীশ বসুমতাৰীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এয়া মঞ্চত ডক্টৰ জগদীশ বসুমতাৰী। ধন্যবাদ। এইবাৰ অভিযানৰ যুটীয়া উপদলপতি উপেন চক্ৰৱৰ্তীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এয়া মঞ্চত উপেন চক্ৰৱৰ্তী। ধন্যবাদ। এইবাৰ অভিযানৰ এগৰাকী অভিযাত্ৰী কৌশিক দাসক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। এয়া মঞ্চত কৌশিক দাস। ধন্যবাদ। এইবাৰ অভিযানৰ আন এগৰাকী অভিযাত্ৰীক শেষৰ পৰ্যায়লৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। আমাৰ সম্বৰ্ধনা পৰ্ব ইমানতে অন্ত পৰিল। মই মাননীয় মুখ্যমন্ত্ৰী